হাই, কি খবৰ সকলোৰে? মোৰ ভালেই পিছে। বহুত দিন হ'ল ভিডিঅ' একো দিয়া নাই। আজি দিয়া নাই কি কাৰণে ভিডিঅ' মোৰ অলপ বিশেষ প্ৰব্লেম হৈ আছে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। বেয়া নাপাব সকলোৱে। আৰু ভাবিলোঁ আজি মই কিবা এটা আপোনালোকৰ কাৰণে আপোনালোকৰ সহায় হোৱাকৈ কিবা এটা ভিডিঅ' দিব পাৰিলে মোৰ মনটো ভাল লাগে। আৰু ভাবিলোঁ আজি এটা তেনেধৰণৰ ভিডিঅ' দিওঁ, যিহেতু আমি মাইকী মানুহ সকলোৱে একদম নিজৰ ছালখন কেনেদৰে ভালে ৰাখিব পাৰোঁ সেইটো সকলোৱে বিচাৰোঁ। আৰু মই তেনেকুৱা ধৰণৰ এটা ভিডিঅ' দিব বিচাৰিছোঁ যে গৰম দিনত যিহেতু ক'লা ক'লা দাগবোৰ সকলোৰে মুখত, সকলোৰে নহয় হ'লেও কিছুমানৰ মুখত ক'লা দাগবোৰ পৰে। মোৰো পৰিছিলে, মই মিছাটো নকওঁ, ক'লা দাগ পৰে। আৰু সেই ক'লা দাগবোৰ আঁতৰ কৰিবৰ কাৰণে মই ঘৰুৱাভাৱে কিনো ব্যৱহাৰ কৰি ক'লা দাগবোৰ মুখৰ পৰা আঁতৰাইছোঁ সেইটো ভাবিলোঁ আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ আৰু আপোনালোককো কওঁ কি লগালে ভাল হয়। ব'লক এতিয়া মই দেখাম মইনো গৰম দিনত নিজৰ মুখখন ভালে ৰাখিবৰ কাৰণে, ক'লা দাগবোৰ যাবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ। ব'লক তেন্তে মই দেৰি নকৰি আপোনালোকক দেখাওঁ কি লগাওঁ, কেনেদৰে লগাওঁ। ব'লক। এইখিনি দেখিছে, এইখিনি হৈছে বেচন। ইয়াত মই এতিয়া কি দিম চাই থাকক। এয়া হৈছে হালধি আৰু ইয়াত বেচনৰ লগত এই হালধিখিনি দিছোঁ। হালধি 1 চামুচ দিব নালাগে, অলপ দিব। আৰু এইকণ দেখিছে কল এটুকুৰা লৈছোঁ, সেইখিনিও ইয়াত দিছোঁ। এয়া দেখিছে এইখিনি হৈছে মৌ, ফ্ৰিজত থোৱাৰ কাৰণে এইখিনি মৌখিনি এনেকুৱা আছে। সেই মৌখিনিও দি দিছোঁ। আৰু এইকণ দেখিছে নেমু, সেইকণো চেপি দিম। আৰু এটুকুৰা দেখিছে এল'ভেৰা হয়, মই কাটি আনিছিলোঁ। ইয়াৰ জেলটো উলিয়াই ল'ম। ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ জেলকণ উলিয়াই ল'ম। এয়া ধুনীয়া জেল আছে, ইয়াত দেখিছে। এইখিনি ধুনীয়াকৈ উলিয়াই ল'ম। এয়া দেখিছে ধুনীয়াকৈ এল'ভেৰা জেলকণো উলিয়াই ল'লোঁ। এতিয়া এইখিনি ধুনীয়াকৈ একদম মিলাই ল'ম। এয়া দেখিছে ধুনীয়াকৈ একদম মিলাই ল'লোঁ। আৰু এতিয়া এইখিনি মই মুখত লগাই ল'ম, চাই থাকিব। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মোৰ মুখত লগাই ল'ম, চাই থাকিব। ফুটটো থৈ লওঁ সেইকাৰণতে। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মুখত লগাই ল'ম। ধুনীয়াকৈ গোটেই মুখখনত লগাই ল'ম। তাৰপিছত অলপ মাছাজ কৰিম। তাৰপিছত 15-20 মিনিটমান থৈ দিম। আপোনালোকে ইয়াত দৈও দিব পাৰে। মোৰ আজি দৈ নাছিল বাবে দিয়া নাছিলোঁ, এনেই মই দৈ দিওঁ। আৰু এতিয়া গৰমত দৈ খাই দিয়া হ'ল, এতিয়া দৈ নাই বাবে নিদিলোঁ। এনেদৰে অলপ টাইম মাছাজ কৰিব। যোনবোৰ জেগাত বেছি ক'লা দাগ থাকে সেইখিনিত আপোনালোকে ভালদৰে অলপ ঘঁহিব। মোৰ নাকৰ এইখিনিতে অলপ দাগ আছিলে, এতিয়া চাওক দাগখিনি বহুত নাইকিয়া হ'ল। কণ্টিনিউ আপোনালোকে যদি 10-15 দিন এনেদৰে সানে আৰু যদি ৰিজাল্ট নাপায় মোক কমেণ্ট কৰি জনাব। মই আজি বহুত এটা ধুনীয়া ৰিজাল্ট পাইছোঁ বাবে আপোনালোকক মই আজি ভাবিলোঁ আপোনালোকেও অলপ কিবা এটা আপোনালোকেও মোৰ পৰা অলপ সহায় হওক। আপোনালোকৰো সকলোৰে মুখত আজিকালি ক'লা দাগবোৰ পৰেই সোনকালে, সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণ দিওঁ। এনেদৰে 15-20 মিনিটমান মাছাজ কৰিব লাগে। যোনবোৰ জেগাত ক'লা দাগবোৰ অলপ বেছি আছে সেইখিনিত অলপ বেছিকৈ মাছাজ কৰিব।
আৰু চাওক মই ধুনীয়াকৈ গোটেই মুখখনত লগাই পেলাই মাছাজ কৰিলোঁ 15 মিনিটমান মাছাজ কৰিছোঁ কৰি পেলাই এতিয়া ধুনীয়াকৈ একদম লেপ দি থৈ দিছোঁ এতিয়া আকৌ 15-20 মিনিটমান মই এনেদৰে ৰখাম তাৰপিছত মুখখন ধুনীয়াকৈ ধুম ধোৱাৰ আগত আকৌ অকণ মাছাজ কৰি দিম 5 মিনিটমান কৰি পেলাই মুখখন ধুই দিম এতিয়া এনেদৰে মই অলপ টাইম থাকিব লাগিব গৰমত সঁচাকৈ মুখখন একদম ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা লাগি আছে এইখিনি লগাই দিওঁতে আৰু মই এটা কথা ক'বলৈ পাহৰি থাকিলোঁ এইখিনি মানে যদি আপোনালোকে দৈ দিয়ে পানী নিদিলেও হ'ব অকণমান মই এতিয়া পানী দিছিলোঁ সেইটো কোৱা নহ'লে পানী অকণ দি মিলালে মানে ধুনীয়াকৈ একটু ভাল হয় আৰু মিল খায় আৰু ভাল পালে আপোনালোকে লগাব এনেদৰে মই লগাওঁ মই বহুত এটা ভাল ৰিজাল্ট পাইছোঁ সঁচাকৈ ক'লা দাগবোৰ মোৰ বহুত আছিলে আগতে এতিয়া নাইকিয়া হৈছে আৰু মই কণ্টিনিউ 10-15 দিন এনেদৰে লগালোঁ এতিয়া মাজে মাজে মই আকৌ লগায়ে থাকোঁ ক'লা দাগবোৰ আকৌ ক'ব নোৱাৰি গৰম ইমান পৰিছে সেইকাৰণে লগাই থাকোঁ মাজে মাজে ভাল লাগে কিন্তু দৈ দিলেতো আৰু বেছি ভাল কিন্তু মোৰ দৈ নাছিলে বাবে মই নিদিলোঁ এইখিনিকে দিলোঁ এতিয়া অলপ শুকাওক তাৰপাছত আৰু দেখিছে মুখখন শুকাইছে এতিয়া ধুনীয়াকৈ মই অকণমান মাছাজ কৰি কৰি পানীত তিয়াই লৈ মাছাজ কৰি কৰি মুখখন ধুনীয়াকৈ ধুই লওঁ তেনেকৈ ধুনীয়াকৈ ধুব দেখিছে 15 মিনিট হৈছে আৰু এতিয়া অলপ আছে আৰু একো নাই এতিয়া ধুনীয়াকৈ মুখখন ধুই দিওঁ চাই থাকিব আৰু চাওক ধুনীয়াকৈ মই মুখখন ধুই আহিলোঁ ইমান চাফা লাগিছে দেখিছে একদম সঁচাকৈ কৈছোঁ বহুত ধুনীয়া এটা ৰিজাল্ট পায় আপোনালোকে এনেকৈ সানি চাব সঁচাকৈ চাওকচোন মোৰ মুখখন কিমান চাফা লাগিছে মই কিন্তু সঁচাকৈ বহুত ভাল ৰিজাল্ট পাইছোঁ দেই মই সেইকাৰণে আপোনালোকৰ আগত মই নিজে ব্যৱহাৰ কৰি চাই লৈছোঁ তাৰপিছতহে মই আপোনালোকক বোলো এতিয়া ভাল পাইছোঁ কাৰণে কৈছোঁ সঁচাকৈ বহুত ভাল পাইছোঁ দেই আৰু বগা হয় বগা লাগে মুখখন দেখিছে মুখখন কিমান ধুনীয়া হৈছে আৰু এনেদৰে যদি ভাল পায় মোৰ ভিডিঅ'টো চাই পেলাই এনেদৰে মই বিউটি টিপছবোৰ আৰু দি থাকিম সকলোৱে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিলৈ বাই বাই